নমস্কাৰ বন্ধুসকল জিকে আছামিজ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত চন্দ্ৰযান 2, চন্দ্ৰযান 1 এণ্ড ইছৰোৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আগন্তুক যিকোনো পৰীক্ষাতে এই প্ৰশ্নবোৰ দেখা যাব পাৰে। কুৱেশ্যন: চন্দ্ৰযান 2 স্পেচক্ৰাফ্ট হেজ হাউ মেনি মডিউলছ? চন্দ্ৰযান 2 মহাকাশযানত কিমানটা মডিউল আছিলে? শুদ্ধ উত্তৰ অপশ্যন বি 3। নেক্সট কুৱেশ্যন: হোৱাট ৱাজ দ্য অবজেক্টিভছ অফ লঞ্চিং চন্দ্ৰযান 2 মুন মিছন? চন্দ্ৰযান 2 চন্দ্ৰ অভিযান আৰম্ভ কৰাৰ উদ্দেশ্য কি আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ। নেক্সট কুৱেশ্যন: চন্দ্ৰযান 2 লুনাৰ মিছন কম্প্ৰাইজেছ? চন্দ্ৰযান 2 চন্দ্ৰ অভিযানত আছে? শুদ্ধ উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ। নেক্সট কুৱেশ্যন: হুইচ ৰকেট কেৰিড চন্দ্ৰযান 2 ইনটু স্পেচ? কোনটো ৰকেটে চন্দ্ৰযান 2ক মহাকাশলৈ লৈ গৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি GSLV Mark 3। নেক্সট কুৱেশ্যন: স্পেচক্ৰাফ্ট লেণ্ডাৰ ইজ অলছ' ন'ন এজ? মহাকাশযান লেণ্ডাৰ কি নামেৰে জনা যায়? শুদ্ধ উত্তৰ অপশ্যন এ বিক্ৰম। নেক্সট কুৱেশ্যন: হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ কাৰেক্ট এবাউট ৰভাৰ? ৰভাৰৰ বিষয়ে তলৰ কোনটো কথা শুদ্ধ? শুদ্ধ উত্তৰ অপশ্যন চি বোথ এ এণ্ড বি। নেক্সট কুৱেশ্যন: হোৱাট ইজ দ্য অৰ্বিটাৰ মাছ অফ চন্দ্ৰযান 2? চন্দ্ৰযান 2ৰ কক্ষপথৰ ভাৰ কিমান? শুদ্ধ উত্তৰ অপশ্যন চি 2379 kg। নেক্সট কুৱেশ্যন: ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন লঞ্চ ইণ্ডিয়াছ ফাৰ্ষ্ট লুনাৰ প্ৰব চন্দ্ৰযান 1 ইন? ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰথম চন্দ্ৰযান কেতিয়া উৎক্ষেপণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি অক্টোবৰ 2008। নেক্সট কুৱেশ্যন: নেম অফ দ্য প্লেচ ফ্ৰম ৱেৰ চন্দ্ৰযান ৱাজ লঞ্চ? চন্দ্ৰযান উৎক্ষেপণ কৰা ঠাইখনৰ নাম লিখা। শুদ্ধ উত্তৰ অপশ্যন চি বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ, ত্ৰিবেন্দ্ৰপুৰম। নেক্সট কুৱেশ্যন: মেনশ্যন দ্য গ'লছ অফ চন্দ্ৰযান মিছন? চন্দ্ৰযান 1 মিছনৰ লক্ষ্য কি? শুদ্ধ উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ। নেক্সট কুৱেশ্যন: হাউ মেনি চাইণ্টিফিক ইনষ্ট্ৰুমেণ্টছ অন বৰ্ড দ্য চন্দ্ৰযান 1? চন্দ্ৰযান 1 মহাকাশযানত কিমানটা বৈজ্ঞানিক যন্ত্ৰ আছে? শুদ্ধ উত্তৰ অপশ্যন ডি 11। নেক্সট কুৱেশ্যন: হু ৱাজ দ্য প্ৰজেক্ট ডাইৰেক্টৰ অফ চন্দ্ৰযান 1 মিছন? চন্দ্ৰযান 1 মিছনৰ প্ৰকল্পটোৰ সঞ্চালক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন এ এম আন্নাদুৰাই। নেক্সট কুৱেশ্যন: হুৱেচ ৱাজ লঞ্চ দ্য চন্দ্ৰযান 1? চন্দ্ৰযান 1 কেতিয়া মুকলি কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ 22 অক্টোবৰ 2008। নেক্সট কুৱেশ্যন: ইছৰো ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়াৰ? ইছৰো কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি 15 আগষ্ট 1969। নেক্সট কুৱেশ্যন: হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ ইছৰো? ইছৰোৰ প্ৰথম অধ্যক্ষ কোন? শুদ্ধ উত্তৰ অপশ্যন চি বিক্ৰম সাৰাভাই। নেক্সট কুৱেশ্যন: হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ ইছৰো? ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ কোন? শুদ্ধ উত্তৰ অপশ্যন ডি এছ সোমনাথ। কুৱেশ্যন: হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইছৰো? ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত? শুদ্ধ উত্তৰ অপশ্যন চি বেংগালুৰু। নেক্সট কুৱেশ্যন: হাউ মেনি ছেটেলাইটছ আৰ লঞ্চ বাই ইছৰো? ইছৰোই কিমানটা উপগ্ৰহ উৎক্ষেপণ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন চি 104। নেক্সট কুৱেশ্যন: হুইচ ৱাজ দ্য ফাৰ্ষ্ট ছেটেলাইট লঞ্চ বাই ইছৰো? ইছৰোৰ দ্বাৰা উৎক্ষেপণ কৰা প্ৰথম উপগ্ৰহটো কি আছিল? শুদ্ধ উত্তৰ অপশ্যন বি আৰ্যভট্ট। নেক্সট কুৱেশ্যন: হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট ছেটেলাইট বিল্ড বাই ইণ্ডিয়া? ভাৰতে নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ কল্পনা 1। নেক্সট কুৱেশ্যন: হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GSLV? GSLVৰ সম্পূৰ্ণ ৰূপ কি? শুদ্ধ উত্তৰ অপশ্যন এ জিঅ'চিংক্ৰনাইজ ছেটেলাইট লঞ্চ ভেহিকেল। নেক্সট কুৱেশ্যন: হাউ মেনি ষ্টেজেছ আৰ দেয়াৰ ইন GSLV? GSLVত কিমানটা পৰ্যায় আছে? শুদ্ধ উত্তৰ অপশ্যন চি 3। নেক্সট কুৱেশ্যন: হোৱাট ইজ মিন্ড বাই PSLV? PSLV বুলিলে কি বুজোৱা যায়? শুদ্ধ উত্তৰ অপশ্যন বি পোলাৰ ছেটেলাইট লঞ্চ ভেহিকেল। নেক্সট কুৱেশ্যন: ৱেন ৱাজ PSLV লঞ্চ বাই দ্য ফাৰ্ষ্ট টাইম? প্ৰথমবাৰৰ বাবে কেতিয়া PSLV নিক্ষেপ কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি 2016। নেক্সট কুৱেশ্যন: হাউ মেনি ষ্টেজেছ আৰ দেয়াৰ ইন PSLV? PSLVত কিমানটা পৰ্যায় আছে? শুদ্ধ উত্তৰ অপশ্যন এ 4। নেক্সট কুৱেশ্যন: হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ASLV? ASLVৰ সম্পূৰ্ণ ৰূপ কি? শুদ্ধ উত্তৰ অপশ্যন এ আগুমেণ্টেড ছেটেলাইট লঞ্চ ভেহিকেল। নেক্সট কুৱেশ্যন: ইন হুইচ প্লেচ ডক্টৰ বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ ইজ লোকেটেড? ডক্টৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ কোন স্থানত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি ত্ৰিবেন্দ্ৰপুৰম। নেক্সট কুৱেশ্যন: দ্য ইণ্ডিয়ান নেশ্যনেল স্পেচ কমিটি ফৰ স্পেচ ৰিচাৰ্চ ৱাজ ফাউণ্ড ইন হুইচ ইয়াৰ? ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সমিতি কোন বছৰত স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি 1962। নেক্সট কুৱেশ্যন: থুম্বা এগুডেল ৰকেট লঞ্চিং ষ্টেচন লোকেটেড ইন হুইচ ষ্টেট? থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰ কোন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ কেৰেলা। নেক্সট কুৱেশ্যন: হোৱাট ইজ দ্য ফুল ফৰ্ম অফ IRNSS? IRNSSৰ সম্পূৰ্ণ ৰূপ কি?
শুদ্ধ উত্তৰ অপশ্যন এ ইণ্ডিয়ান ৰিজনেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম। নেক্সট কুৱেশ্যন, হু ইজ দ্য চেয়াৰমেন অফ সতীশ ধাৱান স্পেচ চেণ্টাৰ? সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ অধ্যক্ষ কোন? শুদ্ধ উত্তৰ অপশ্যন ডি শ্ৰী এ ৰাজাৰাজন। নেক্সট কুৱেশ্যন, হুইচ টাইপ অফ ফিউল ইজ ইউজ বাই GSLV ইন ইটছ অপাৰেশ্যন? GSLVত কেনে ধৰণৰ ইন্ধন ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন চি solid in first stage and liquid in second stage. Next question, the experimental satellite SCROSS abbreviation means? পৰীক্ষামূলক উপগ্ৰহ স্ক্ৰছৰ সংক্ষিপ্তকৰণৰ অৰ্থ হ'ল? শুদ্ধ উত্তৰ অপশ্যন এ ষ্ট্ৰেছ ৰোহিণী ছেটেলাইট ছিৰিজ। নেক্সট কুৱেশ্যন, হুইচ ওৱান দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট ইউজ ফৰ এডুকেশ্যনেল পাৰ্পাছ? কোনটো ভাৰতৰ প্ৰথম উপগ্ৰহ শিক্ষামূলক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে? উত্তৰ অপশ্যন বি ইডুছেট। কুৱেশ্যন, হু ইজ দ্য ফাদাৰ অফ মডাৰ্ণ স্পেচ ছায়েন্স ইন ইণ্ডিয়া? ভাৰতৰ আধুনিক মহাকাশ বিজ্ঞানৰ পিতৃ কোন? শুদ্ধ উত্তৰ অপশ্যন বি বিক্ৰম চাৰাভাই। নেক্সট কুৱেশ্যন, হুইচ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিম'ট চেঞ্চিং ছেটেলাইট? ভাৰতৰ প্ৰথম ৰিম'ট চেঞ্চিং উপগ্ৰহ কোনটো আছিল? শুদ্ধ উত্তৰ অপশ্যন এ IRS-1A। যদিও ভিডিঅ'টো ভাল পাইছে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।